তো গাইজ নমস্কাৰ সকলোকে আৰু আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু মোৰ দৰে ঠাণ্ডা ঠাণ্ডা হৈ আছে। এই গৰম পৰিৱেশত ঠাণ্ডা নহয় কি গৰম হ'ব নেকি বাৰু? পিছে মোৰ কপালখনত গৰম হোৱাই লিখা আছে চাগে। ৰাতিপুৱা উঠিয়ে সেই আইচক্ৰীমটো খাই অকণমান ওলাই গ'লোঁ টিং আনিবলৈ, মানে টিংপাত। এই যে ঘৰৰ ওপৰত লগাই, হয় সেই টিংপাত। পিছে আমাৰ গেটৰ ওপৰতহে লগাব। পিছে লগাইনো কি হ'ব, বৰষুণে নাই। এই গাইজ এইবাৰ এটা একদম বেয়া আৰু খেতি হ'ব। পকা চপৰা আজি পানী যাই ফেলে আমাৰ পথাৰত বা পানী অলপ অলপ আছে, এফালে বগাৰ আহি বেছি আমাৰ নজনা কিন্তু মজা হয়, সেইটো একদম ক'ব লাগিব। কথিতৰ লগত লিখিত কোৱা মানুহজনেই মই, আৰু পথাৰলৈ গৈ সেনেকুৱা অৱস্থা হৈছিল। তো দেহটো অকণমান শীতল পেলাবলৈ এইখিনি খালোঁ, আৰু পিছত আহিয়েই বিৰিয়ানী অৰ্ডাৰ কৰি দিলোঁ। কিন্তু আমাৰ গাঁৱৰ মাজলৈ অৰ্ডাৰ নাহে, তো ডেলিভাৰী বয় মই নিজেই হ'লোঁ। আৰু নীলপৱনে ধুনীয়াকৈ আনবক্সিং কৰাৰ পিছত মই মোৰ পেকেটটো আনবক্সিং কৰি দিলোঁ। টেষ্টটো যে একেবাৰে নেক্সট লেভেল হ'ব, ইয়াৰ ৰঙে গৈছে। তো খোৱালৈ সকলো শেষ কৰি আমি আকৌ অন্য ধৰণৰ সোৱাদ লাগিলোঁ, মানে কোকো কোলা। দিনটো পিছে গৰম ঠাণ্ডাৰ মাজতে পাৰ হ'ল। তো লগ পাম আপোনাৰ লগত অন্য ভিডিঅ'ত, তেতিয়ালৈকে বাই বাই।